নমস্কাৰ সকলোকে কেনেকুৱা চবৰে আজি দিনটো সবতছে প্ৰডাক্টিভ বনাব লাগিব গতিকে বলক ষ্টাৰ্ট কৰোঁ ব্ৰাছ কৰি চাহ এটা খাই ল'লোঁ এতিয়া গাটো ধুই লওঁ তাৰপৰা নাস্তা খাই পঢ়িবলৈ যাওঁ তো এইখিনি আমাৰ কুকুৰে ওপৰত থাকে এইখিনি যা তললৈ যা তললৈ যা আমাৰ যোনজোপা জলকীয়া পুলি আছে ওপৰত তো সেইজোপাৰ তলত তাৰমানে মিলিবাগছ তেনেকুৱা বগা বগা পোক হৈ গৈছে আৰু সেইটো কাৰণে তাৰমানে ফুলবিলাক সৰি গৈছে সেইবিলাকে গছৰ ৰসটো খাই দিয়ে আৰু ফুললৈ সেই ৰসটো নাপায়গৈ সেইকাৰণে ফুলটোৱে তাৰমানে শক্তি নাপাই পেলাই মৰি যায় এতিয়া আহিলোঁ গা পা ধুই এইটো ৰুমত এতিয়া অলপ এক্সাৰচাইজ কৰি লওঁ এক্সাৰচাইজ মানে ষ্ট্ৰেচিং কৰি লওঁ কাৰণ বহি বহি একদম গা চা বিষাই যায় যিহেতু একদম প্ৰথমতে পঢ়িবলৈ মোৰ কিবা লাগিছে তো মই কি কৰিম ক্লাছ এটা কৰিম দেন পঢ়িম দেন আকৌ ক্লাছ কৰিম তাৰমানে মিক্স কৰি পেলাই এনেকৈ কৰিম তেতিয়া মোৰ আমনিও নালাগে আৰু ভাগৰো নালাগে তো এতিয়ালৈকে এটা হৈ গ'ল এটা লেকচাৰ কৰিলোঁ এতিয়া পঢ়া ষ্টাৰ্ট কৰোঁ আৰু ফাৰ্ষ্টত কালি নিচিনাকৈ ফিজিক্স কৰোঁ তাৰপৰা কেমেষ্ট্ৰি তাৰপৰা বায়' তো এতিয়া গৈ ভাতটো খাই লওঁ তাত ফিজিক্স প্ৰেক্টিছটো মেইন ফিজিক্স হওক কেমেষ্ট্ৰিৰ ফিজিকেল হওক প্ৰেক্টিছটোৱে মেইন সেইটো নকৰিলে একো পাহৰি থকা আহি গ'ল আপোনাৰ ৰাজখোৱা মানে কোনালৈ লৈ গৈছে তাৰ স্কুলত প্ৰগ্ৰেম আছিলে চাহিলে নিলে তাৰপৰা চাহিলে এই মোৰ লগৰ এটা নিক বুলি কয় তাৰ গিটাৰখন ইউজ কৰিলে তাৰপৰা কোনালৈ লৈ ল'লে মোৰ গিটাৰখন এতিয়া আহি আহিছে বা তো কোনালে যাৰ যাৰ লগতে গিটাৰ বজাইছিলে সি এটা নহয় এটা প্ৰাইজ আনিলে দিলে প্ৰাইজ কি পালে যাবা ঠিক আছে চুহানৰ কাৰণে মায়ে ফ্ৰুটছ কাটি দিছে সি ফ্ৰুটছ খাই বহুত ভাল পায় মানে এতিয়া আহিলোঁ এইটো ঘৰত কিবা এটা খাই লওঁ ভোক লাগিছে তো মায়ে বনাইছে ৰুটি আৰু কালিৰ দিনৰ ন তো মায়ে বনাইছে ৰুটি আৰু দিনৰ ভাগৰ ভাজি অলপ আছিলে বুট দাইলৰ তো সেইটো লগতে খাম এতিয়ালৈকে শেষ নহয় সেইকেইটা কৰি এটা চেপ্টাৰটো হ'ল ফিজিক্সৰটো হৈ গ'ল মোৰ বায়' দুটা আছে আৰু কেমেষ্ট্ৰি এটা তো ফিজিক্সৰ এইবাৰ ফৰ্মুলা চিটো বনাই ল'লোঁ আৰু এতিয়া ভাতটো খাই লওঁ তাৰপৰা ষ্টাৰ্ট কৰিম আৰু মোৰ পঢ়া হৈ গ'ল কমপ্লিট এয়া সামৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু মোৰ এতিয়া মুখখন বন্ধ ৰাখোঁ বাই বাই